নমস্কাৰ আজি আমি চাওঁ হওক গুগল মিটটো কেনেদৰে ব্যৱহাৰ কৰিব গুগল মিট ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ জিমেইল একাউণ্টটো দি প্ৰথমতে ইয়াত লগইন কৰি ল'ব লগইন কৰাৰ পিছত ইয়াত যেটো এপ ষ্ট'ৰ আছে গুগল এপছ তাত গৈ পানি ক্যালেণ্ডাৰত ক্লিক কৰিব ক্যালেণ্ডাৰত ক্লিক কৰাৰ পিছতেই আপোনাৰ এনেকুৱা ধৰণে দেখুৱাব ইয়াতে এটা মিটিং যদি আপুনি স্কেডিউল কৰিব বিচাৰিছে তেতিয়াহ'লে ক্ৰিয়েটৰটো যাব পাৰে আৰু ইয়াত আজি 6 তাৰিখ ধৰক বা 7 তাৰিখে যদি কৰিব বিচাৰিছে তেতিয়াহ'লে 7 তাৰিখলৈ যাব লাগিব ঠিক তেনেকৈ যদি 8 তাৰিখলৈ যদি যাব বিচাৰে 8 তাৰিখত গ'লে হ'ল তেনেদৰে কোনবা এটা ডেট লৈ তাত আপুনি যেটো টাইম আছে এটো টাইমটো স্ক্ৰল হ'ব গতিকে যেটো টাইমত আপুনি মিটিংটো স্কেডিউল কৰিব বিচাৰিছে সেই সময়টোত জাস্ট ক্লিক কৰি আপোনাৰ এটা উইন্ডো পপ আউট হ'ব ইয়াত আমি এটা টাইটেল দিম ধৰক টেষ্টিং মিটিং বা টেষ্ট মিটিং তাৰ পিছত আমি টাইমটো ইয়াত আকৌ পিছত হলনিও কৰিব পাৰে ইয়াত ক্লিক কৰি পানি 3টা বজালৈ আনিব পাৰিব বা তাতে দেৰিলৈ নিব পাৰে গতিকে টাইমটো তেনেকৈ হলনি কৰিলে 1 ঘণ্টাৰ পিছত এটো অটোমেটিক্যালি চেঞ্জ হৈ যাব ইয়াৰ পিছত ইয়াত যেটো অপচন আছে এড গুগল মিট ভিডিও কনফাৰেন্সিং ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত এটা URL জেনাৰেট হ'ব এটো আপুনি কপি কৰি আপোনাৰ ধৰক যদি ওৱৰ্ডৰ কিবা ফাইল আছে বা নোটপ্যাডত কোবাত আপুনি এটো পেষ্ট কৰি ৰাখি দিব পাৰে আৰু এটো পিছত আপুনি মেইল কৰি বা হোৱাটসঅ্যাপ কৰি এটো দি দিলে তানি পাই যাব বা যাক আপুনি ইনভাইট কৰিব বিচাৰিছে মিটিংৰ কাৰণে আপোনাৰ ষ্টুডেন্ট হওক বা যাক কৰিব বিচাৰিছে তেওঁক এটো শেয়াৰ কৰি দিলে হ'ল আৰু লগত কিবা বুলি লিখি দিব পাৰিব প্ৰবলেম নাই গতিকে সেইখিনি কৰাৰ পিছত আপুনি সেভ কৰিলে ইয়াত এটা টেষ্টিং মিটিং 6টা বজাত 3টাৰ পৰা 4টালৈ এটা আপোনাৰ এটো ক্ৰিয়েট হৈ গ'ল এতিয়া ধৰি ললো আপুনি মিটিংটো কাবাৰ লগত শেয়াৰ কৰিলে যেনিবা শেয়াৰ কৰাৰ পিছত আপুনি যদি জয়েন কৰিব বিচাৰিছে তেতিয়াহ'লে সেই যেটো লিংক লৈছিলে এই লিংকটো ডাইৰেক্ট আপুনি পেষ্ট কৰি দিলেও হয় কপি কৰি পানি আপোনাৰ এটা নতুন উইন্ডোত পেষ্ট কৰি দিলেও হয় নতুবা যাক শেয়াৰ কৰিছিলে সেই শেয়াৰ লিংকটোত ক্লিক কৰিলেও হ'ব নতুবা আকৌ ক্যালেণ্ডাৰত গৈ ইয়াত ক্লিক কৰি জয়েন গুগল মিট এটো আপুনি ক্লিক কৰিলেও আপোনাৰ জয়েন কৰিব পাৰিব গতিকে আমি লিংকটো সিম্পলি পেষ্ট কৰিব পাৰো বা ইয়াত জয়েন গুগল মিটিংত ক্লিক কৰিলে আপুনি জয়েন কৰিব পাৰিব এতিয়া মোৰ এটো ওয়েবক্যামটো লাগি থকা নাই বৰ্তমান সেইকাৰণে নাই দেখুৱা কিন্তু একো নাই বাৰু কিন্তু জয়েন ওয়েবক্যামটো থাকিলে আপোনাৰ এটো ক্যামেৰাটোত দেখুৱাই থাকিব লাইভ তাৰপিছত আপুনি জয়েন নাওটোত ক্লিক কৰিব জয়েন নাওটোত ক্লিক কৰাৰ পিছত এতিয়া আপুনি মিটিংত জয়েন হ'ল গতিকে এটো ভিডিও অপচন ভিডিওটো অফ কৰিবলৈ বা অন কৰিবলৈ এটো মাইক্ৰ অপচন এটো ক্লিক কৰিলে আপোনাৰ মিটিংৰ পৰা ওলাই আহিব পাৰ্টিসিপেন্ট এতিয়া অকল আপুনি আছে এতিয়া যাৰ লগত শেয়াৰ কৰিছিলে তেওঁ যদি ৰিসিভ কৰে মিটিংটো আৰু তেখেতে যদি ক্লিক কৰে লিংকটোত তেতিয়া তেখেতে যদি জয়েন হ'ব বিচাৰে তেতিয়া আপুনি এটা মেছেজ পাব এই মেছেজটো আপুনি একচেপ্ট কৰিব লাগিব আদাৰৱাইজ এটো ডিনাই কৰি দিলে এটো মিটিংৰ পৰা তেখেত ওলাই যাব গতিকে এডমিট কৰাৰ পিছত আপুনি ইয়াত জয়েন হ'ল এতিয়া আপুনি যদি প্ৰেজেন্ট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি পাৱাৰ পইণ্টত ললে এটো খুলি লোৱাৰ পিছত ইয়াক স্লাইড শ্ব মোডত লৈ গ'ল তাৰ পিছত আপুনি ইয়াত প্ৰেজেন্ট নাও অপচনত গৈ এই উইন্ডো ইয়াত আপুনি স্লাইড শ্ব যেটো আছে হেতুত ক্লিক কৰি শেয়াৰ কৰিলে আপোনাৰ প্ৰেজেন্টেচনটো চলি থাকিব বা যাৰ লগত শেয়াৰ কৰিছে তেখেতে প্ৰেজেন্টেচনটো দেখি থাকিব গতিকে এটো এজ ইউজুৱেল বাকি প্ৰেজেন্টেচনৰ নিচিনাকৈ আপুনি তাক ফলো কৰিলে আৰু প্ৰেজেন্ট কৰিলে আৰু তেওঁলোকে গম পাই থাকিলে গতিকে এনেদৰে আমি গুগল মিটটো ব্যৱহাৰ কৰিব পাৰো আৰু প্ৰেজেন্ট কৰিব পাৰিব ইয়াৰ পইণ্ট আৰু এটা কাম আপুনি কৰিব পাৰে যে পাৱাৰ পইণ্টৰ হলনি যদি আৰু বেলেগ কিবা বস্তু যদি থাকে আপোনাৰ দেখুৱাবলগীয়া তেতিয়াহ'লে আপুনি এন্টায়াৰ স্ক্ৰীন কৰি ল'ব পাৰে ইউ এন্টায়াৰ স্ক্ৰীন কৰিলে
মোৰ এতিয়া দুটা মনিটৰ আছে, গতিকে মই কোনটো মনিটৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ ইয়াত দেখুৱাইছে। যদি এটা মনিটৰ থাকে এটাই দেখুৱাব। এতিয়া মই এইটো মনিটৰ যদি শ্বেয়াৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে শ্বেয়াৰ বাটনটো ক্লিক কৰিলে ইয়াত যিমানখিনি বস্তু ওলাই থাকিব গোটেইখিনি বস্তু তেওঁলোকে দেখি থাকিব। ইয়াত যদি কিবা মই টেব খোলোঁ আৰু টেব খুলি পানি যদি ইয়াত যদি মই কিবা চাৰ্চ কৰোঁ ধৰক, তেতিয়াহ'লে এই গোটেই বস্তুবিলাক তেওঁলোকে দেখি থাকিব। আৰু আপুনি অকল প্ৰেজেণ্টেশ্যনে নহয়, তাৰ লগতে তাৰমানে আপুনি ধৰক বেলেগ বস্তু আপোনালোকে প্ৰেজেণ্ট কৰি থাকিব পাৰে বা দেখুৱাই থাকিব পাৰে। যদি ৱৰ্ডৰ কিবা ফাইল থাকে সেইটো দেখুৱাব পাৰে, কিবা ভিডিঅ' থাকিলে ভিডিঅ' দেখুৱাব পাৰে, বা পাৱাৰ পইণ্ট থাকিলে পাৱাৰ পইণ্টটো দেখুৱাব পাৰে, এনেকৈ এণ্টায়াৰ স্ক্ৰীণটো শ্বেয়াৰ কৰি পানি। গতিকে এইখিনি হৈছে বেচিক্স যিখিনি তাৰমানে কথা। আৰু শ্বেয়াৰিংটো ষ্টপ কৰিবলৈ হ'লে ষ্টপ প্ৰেজেণ্টিঙত ক্লিক কৰিলে প্ৰেজেণ্টেশ্যনটো ষ্টপ হ'ব। আৰু ওলাই আহিবলৈ হ'লে ইয়াত লিভ কৰিলেই হৈ গ'ল। আৰু যদি আকৌ জইন কৰিব বিচাৰিছে ৰিজইন কৰিলে আকৌ আপুনি সোমাব পাৰিব। গতিকে তেনেকৈ আপুনি গুগল মিটটো ব্যৱহাৰ কৰিব পাৰে।